ইতিবাচক খবৰৰ মাধ্যম হিচাপে পৰিচিত জনপ্ৰিয় পোৰ্টেল anyfocus.com-ৰ কাৰ্যালয় আৰু ষ্টুডিঅ'ৰ বুধবাৰে উদ্বোধন কৰা হয় গুৱাহাটীৰ নয়নপুৰত। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট লেখিকা মাইনী মহন্তই anyfocus.com-ৰ সম্পাদক সংগীতা শইকীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। নেতিবাচক বাতৰিৰ পৰিৱৰ্তে ইতিবাচক বাতৰিক গুৰুত্ব দিয়া কাৰ্য শলাগি লেখিকাগৰাকীয়ে ৱেব মাধ্যমৰ ভৱিষ্যত উজ্জ্বল বুলিও উল্লেখ কৰে। এনেকুৱা হৈ গৈছে যে হাতৰ মুঠিতে মানুহে সকলো পাব বিচাৰে। এতিয়া ইমান মানুহ ব্যস্ত হৈ গৈছে যে টেলিভিশ্যন খুলি চোৱাৰ সময় মানুহৰ নোহোৱা হৈ গৈছে। যিয়ে নহওক ইয়াত বিশেষত্বটো এইটোৱে যে সংগীতাই কৈছে ইতিমধ্যে যে ইতিবাচক খবৰ আৰু সুস্থ জনমত কথা। মটিভেশ্যনেল স্পিকাৰ্ছ অধিবক্তা দীপক শৰ্মাই উদ্বোধনী অনুষ্ঠানত ধৈৰ্য আৰু একাগ্ৰতাই যে সফলতাৰ আধাৰ তাৰ এক সুন্দৰ ব্যাখ্যা আগবঢ়ায়। তাৰপিছত 5 বছৰলৈ বাঁহগছৰ হাইটটো এইখিনি হৈ থাকে, কিন্তু তাৰপিছত আপোনালোকে জানে যেতিয়া এবাৰ বাঁহগছ ওখ হ'বলৈ আৰম্ভ কৰে সি ইউকেলিপটাছ গছকো বেছি চেৰ পেলাই আৰু অধিক ওখ হৈ যায়। গতিকে মই যিটো ফিলচফিত বিশ্বাস কৰোঁ, মোৰ টেগলাইন যিটো ৰিচেণ্ট টেগলাইন অফ মাই লাইফ ইজ দেট এদিনত নহয় কিন্তু এদিনটো হ'বই। NRLৰ আইডিয়েশ্যন ষ্টাৰ্ট আপৰ সহযোগত লাভ কৰা anyfocus.com-ৰ বিশেষ অনুষ্ঠানটোত বাতৰি পৰিৱেশক বন্দীপ গোস্বামী, NRLৰ মিডিয়া সমন্বয়ক মধুচন্দ্ৰা অধিকাৰীৰ সহ কেইবাজনো লোক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্টছ anyfocus.com।